সচৰাচৰ অসমীয়াসকলক এটা কথা দোষাৰোপ কৰে যে আমি অসমীয়াই কিতাপ নপঢ়োঁ। কিন্তু এই কথা ভুল বুলি প্ৰতিপন্ন কৰে যোৱা কেইবাবছৰ ধৰি অনুষ্ঠিত হোৱা ৰাজ্যিক গ্ৰন্থমেলাত বৃহৎ হাৰত বিক্ৰী হোৱা কিতাপৰ অভিলেখসমূহে। ইয়েই প্ৰমাণ কৰে যে অসমীয়াই এতিয়াও পঢ়ে, কিতাপৰ আমেজ এতিয়াও পাহৰি যোৱা নাই। আমি জানো কিতাপৰ মহত্ব অলেখ, ৰুচি অনুসৰি কিতাপৰ প্ৰকাৰো অলেখ। তেনে এবিধ কিতাপৰ প্ৰকাৰ হ'ল আত্মসহায়ক গ্ৰন্থ, যাক ইংৰাজীত কোৱা হয় ছেল্ফ হেল্প বুক। যিবোৰ কিতাপে মানৱ জীৱনক এক অনন্য মাত্ৰা প্ৰদান কৰে, জীৱনটো সুখ শান্তিৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগায়, তেনেবোৰ কিতাপেই হৈছে আত্মসহায়ক গ্ৰন্থ বা ছেল্ফ হেল্প বুক। তেনে দুখন অসমীয়া গ্ৰন্থৰ বিষয়ে আমি আপোনালোকক অৱগত কৰিবলৈ আগবাঢ়িছোঁ। মনত ৰাখিব যে এই দুখন কিতাপ ল'ৰা বুঢ়া ডেকা গাভৰু বা শিশুৱে যাতে জীৱনত এবাৰ হ'লেও পঢ়ে, এয়াই আমাৰ আপোনাৰ ওচৰত বিনম্ৰ অনুৰোধ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। অসমৰ বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ দ্বাৰা লিখিত উচ্চাকাংক্ষা। উক্ত গ্ৰন্থখনত হোমেন বৰগোহাঞিদেৱে মানৱ জীৱনৰ লক্ষ্য কি হোৱা উচিত আৰু সেই লক্ষ্যত উপনীত হ'বৰ বাবে কোনবোৰ গুণ তথা অৰ্হতা অৰ্জন কৰিব লাগিব, সেই সম্পৰ্কত তেওঁ ব্যক্তিগত জীৱনত সংঘটিত হোৱা কিছুমান স্মৰণীয় ঘটনাৰ সোঁত ধৰি এজন ব্যক্তিৰ জীৱনৰ লক্ষ্য কি হোৱা উচিত তাক স্পষ্ট সহজ সৰলভাৱে ব্যাখ্যা কৰিছে। লগতে তেওঁ মানৱ জীৱনৰ সবাতোকৈ দৰকাৰী গুণ যেনে ইচ্ছা, অধ্যৱসায়, সাহস, ধৈৰ্য ইত্যাদি গুণসমূহৰ গভীৰতা অৱতাৰণা কৰিবলৈ গৈ বিশ্বৰ কেইজনমান মহান ব্যক্তিৰ জীৱন ক্ৰমণিকা খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে। আমাৰ বিশ্বাস আপোনাক এই মহান ব্যক্তিৰ কাহিনীসমূহে নিশ্চয়কৈ জীৱন পথত আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাব। লগতে উচ্চাকাংক্ষাত উল্লেখ আছে কিতাপ পঢ়াৰ মহত্ব, বাইবেলৰ প্ৰসংগ, আমেৰিকা আৰু ইউৰোপ দেশৰ লোকৰ প্ৰসংগ। কিয় সেই দেশসমূহ আমাৰ দেশতকৈ ইমান কিয় আগবঢ়া? ব্যক্তিয়ে নিজৰ কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰাৰ লগতে তেওঁ যে সমাজ তথা দেশৰ এক এৰাব নোৱাৰা অংগ, এই ক্ষেত্ৰত এজন ব্যক্তিৰ সামাজিক নৈতিক দায়িত্ব কেনে হোৱা উচিত, এই সম্পৰ্কত অত্যন্ত গভীৰভাৱে উল্লেখ কৰিছে। সাহিত্যিক সত্যনাথ বৰাদেৱৰ ৰচিত সাৰথি। সাৰথি শব্দৰ অসমীয়া অৰ্থ হ'ল লগৰী বা সংগী। এই অৰ্থকে আখৰে আখৰে সোঁৱৰাইছে সাৰথি গ্ৰন্থখনে। এই পুথিখনে আপোনাক জীৱন যুদ্ধত আগবাঢ়ি যোৱাত সংগী হিচাপে কাম কৰিব। সাহিত্যিক সত্যনাথ বৰাদেৱে মানৱ জীৱনৰ জটিল বিষয়সমূহৰ সমাধান সহজ সৰল ভাষাত উক্ত গ্ৰন্থখনত খুব সুন্দৰকৈ ব্যাখ্যা কৰিছে। তেওঁ আমাৰ দৃষ্টিগোচৰলৈ অনা বিষয়সমূহ হ'ল শ্ৰম, অভ্যাস, সামাহী, চৰিত্ৰ, উৎসাহ, কৰ্ম ইত্যাদি। তাৰোপৰি সাৰথি গ্ৰন্থখনত এক সুস্থ আৰু শান্তিপূৰ্ণ জীৱন যাপনৰ বাবে কোনবোৰ সমলৰ প্ৰয়োজন তাৰে কেইটামান সমলৰ বিষয়ে উল্লেখ কৰিছে। তাৰে ভিতৰত যেনে ব্যায়ামৰ প্ৰয়োজনীয়তা, শৰীৰ আৰু বস্ত্ৰৰ শুদ্ধতা, ভোজন, টোপনিৰ প্ৰয়োজনীয়তা ইত্যাদি। মুঠতে উক্ত গ্ৰন্থখনে আপোনাৰ জীৱন যুদ্ধৰ সঁচাই সাৰথি। উচ্চাকাংক্ষা আৰু সাৰথি কিতাপ দুখনৰ সম্পূৰ্ণ বিৱৰণ দি আপোনাক কিতাপ দুখন পঢ়াৰ মজা আমি এতিয়া শেষ নকৰোঁ। সেয়েহে আপোনাৰ অনুৰোধ যে আপুনি কিতাপ দুখন আপোনাৰ জীৱনত এবাৰ হ'লেও পঢ়ক আৰু আনকো কিতাপ দুখন পঢ়িবলৈ ৰিকমেণ্ড কৰক। আমাৰ বিশ্বাস আপোনাক কিতাপ দুখনে কিঞ্চিত পৰিমাণে হ'লেও অনুপ্ৰেৰণা যোগাব। জীৱনৰ কোনোবা ক্ষণত আপুনি যদি ভাঙি পৰিছে, তেন্তে আপুনি উক্ত কিতাপ দুখন পঢ়ি নিজৰ মনোবল নিশ্চয়কৈ বৃদ্ধি কৰিব পাৰে। আপোনাৰ প্ৰিয় ছেল্ফ হেল্প বুক বা আত্মসহায়ক গ্ৰন্থসমূহৰ নাম কমেণ্ট বক্সত উল্লেখ কৰিবলৈ নাপাহৰিব। লগতে আপুনি কিতাপসমূহ কিয় পঢ়ি ভাল পায় সেই সম্পৰ্কে উল্লেখ কৰিব।